Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। তো আপোনালোকে মোৰ ভিডিও কোন ঠাইৰ পৰা চাই আছে। তো বন্ধুসকল আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ ঝিকা খেতি লৈ বৰ্ষা কালত বা জুন জুলাই মাহত বিকিব পৰা আজি এই ঝিকা খেতিৰ বিষয়ে মই আজিৰ এই ভিডিওটো আপোনালোকলৈ পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব যে ঝিকা খেতিত কি ধৰণৰ আমি পইণ্টত সাৰ দিব লাগে আৰু পইণ্ট আকাৰে কি দানা দিব লাগে আৰু ঝিকা গছৰ শিপাৰ গ্ৰোথ হ'বৰ কাৰণে একদম ক্ষীণ শিপা ওলাবৰ কাৰণে আমি কি পন্থা অৱলম্বন কৰিব লাগে। তো আজি মই অলৰেডি 3 কঠা মাটিত কৰা ঝিকা খেতিৰ ভিডিও আপোনালোকলৈ পঠিয়াই দিলোঁ। তো আজি কিন্তু পইণ্ট আকাৰে গোবৰ সাৰ তাৰপিছত ছাগলীৰ গু ব্ৰইলাৰ গু এইবিলাক দিয়া হৈ আছে। চাওক খেতিয়কে কি ধুনীয়াকৈ আৰু কিমান কষ্টৰ মাজেদি খেতিত সাৰ দানা ঔষধ ইমান ৰ'দ ইমান প্ৰখৰ ৰ'দৰ মাজত খেতিয়কে কষ্টৰ বলত খেতি কৰিছে। তো জুন জুলাই মাহত কৰা ঝিকা খেতিৰ ভিতৰত নামধাৰী আৰু গিৰিচিট এই দুটা ঝিকা পৰাপক্ষত আপোনালোকে কৰিব। এই ঝিকা মোটামুটি এই ধৰণৰ বীজ আপোনালোকে যদি খেতিত লগাব পাৰে তো আপোনালোকৰ খেতিত গছবিলাক মৰিও নাযাব, অযথা নষ্ট নহ'ব আৰু যথেষ্ট ফলন আশাও কৰিব পাৰিব। তো কেনেকুৱা মাটিত কৰিব মই প্ৰথমতে মাটিৰ গুণাগুণ আলোচনা কৰিছোঁ। ওখ এডলীয়া পলসুৱা আৰু অম্লতা হিউমাযুক্ত মাটি আপোনালোকৰ ঝিকা খেতিৰ বাবে বৰ উপযোগী। বিশেষকৈ এটা কথা লক্ষ্য কৰিব যাতে পানী জমা নহয়। বৰ্তমান কিন্তু যিটো ছিজন এই ছিজনটোত কিন্তু বৰষুণ সংগনাই হৈয়ে থাকিব। আমি কিন্তু সেইটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু সেইমতে আমি খেতিও কৰিব লাগিব। খেতিক যদি আমি পানী জমা কৰি ৰাখোঁ, বৰষুণৰ পানী যদি জমা হৈ থাকে তেনেহ'লে কিন্তু খেতি মৰি যোৱাৰ সম্ভাৱনা থাকিব। নতুনকৈ কৰা হৈছে, খেতিৰ বয়স অলৰেডি 1.5 মাহ। খেতিত কিন্তু যথেষ্ট পৰিমাণে ঝিকা লাগিছে 45 ডেজ। চাওক ঝিকা আৰু তিয়হ একেলগে লগাইছিল, তিয়হ বিকা শেষ হৈ গ'ল, এইবিলাক পূৰা চাফা কৰি দিয়া হ'ব আৰু গছৰ গুৰিত কিন্তু পইণ্ট আকাৰে সাৰ দিয়া হৈ আছে। তো পইণ্ট আকাৰে যে সাৰ দিয়া আছে ইয়াৰ মাজতো এটা ৰহস্য আছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে যে আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। এইকাৰণেই কৈছোঁ, যদি আপোনালোকে ঝিকা খেতি কৰিছে, ফলন বেছিকৈ লগা নাই, ঝিকাবিলাক ভুটা কৰি আছে, গছৰ গ্ৰোথ হোৱা নাই, শিপা পচি গৈ আছে আৰু হঠাৎ গছ দুটা এটা মৰিবলৈ আৰম্ভ কৰিছে, তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব? এটা কথা লক্ষ্য কৰিব, মই আপোনালোকক ফাৰ্ষ্ট টাইম জনাই আছোঁ। ধৰক এইটো হ'ল গছৰ গুৰি। এই গছৰ গুৰিত আপোনালোকে লক্ষ্য কৰিব লাগিব যে গছৰ গুৰিত শিপা বা গছৰ গুৰিটো ঠিকে আছে না ফাংগিচাইডে লাগিছে। যদি ফাংগিচাইডে দেখা দিয়ে তেতিয়া আপোনালোকে কি কৰিব? ফাংগিচাইডৰ ঔষধ তাকত আছে, কিন্তু এই তাকত ঔষধটো আপোনালোকে স্প্ৰে কৰি দিব। আৰু যদি গছত ডাইৰেক্টলি ফাংগিচাইড পাইছে লক্ষণ দি স্প্ৰে কৰিব। আৰু যদি আপোনালোকৰ খেতিত ঝিকা একেবাৰে প্ৰডাকশ্যন কম, ফলন লগা নাই, ফলনবিলাক বেকা হৈ আছে, চিধা হোৱা নাই, তেনেহ'লে আপোনালোকে ব্লেক পাৰ্ল তাৰপিছত ছাই পাৱাৰ প্লাছ GR নেট্ৰোপালছ KG2 এইবিলাক দানা লাগিলে লিখি লওকচোন। মই কৈছোঁ আপোনালোকক দানাকেইটাৰ নাম: ছাই পাৱাৰ প্লাছ GR নেট্ৰোপালছ KG2 আৰু শিপাৰ দানাটোক ডাইৰেক্টলি কৈছোঁ ৰটেক্স।
এইবিলাক দানা খেতিত দিলে কি হয় জানে খেতিত তাৰমানে যিটো গছৰ গ্ৰোথ গছৰ যিটো শিপাৰ কাম আমাৰ এই খাৰুপেটীয়াৰ খেতিয়কসকলৰ কিন্তু ভাল এটা দক্ষতা আছে এখেতে কিন্তু এইবিলাক জানি বুজি লৈছে এখেতৰ কোনটো সময়ত খেতিত কোনটো সাৰ কোনটো দানা কেনেকৈ সাৰবিলাক আমি পইণ আকাৰত দিব লাগে এখেতে কিন্তু ধুনীয়াকৈ বুজি পায় এখেতে কৰিব পাৰে সেইকাৰণে মই আপোনালোকক কৈছোঁ আপাৰ লয়াৰ আসামৰ আপাৰ আসাম আৰু লয়াৰ আসামৰ কৃষকসকলক কৈছোঁ আপোনালোকেও নিজেও খেতি কৰাৰ নিজৰ এটা প্ৰতিভা আপোনালোকেও দেখুৱাই দিয়কচোন আমি নোৱাৰিম কিয় আমিতো কৰিব লাগিব আমি শিক্ষিত নিবনুৱা হৈ যদি আমি সময়ৰ মূল্য যাতে সময়ত দিব পাৰোঁ সেইকাৰণে কৈছোঁ আৰু এটা কথা মানে কি যে আজি চাওক মই আপোনালোকক যে বাৰম্বাৰ কৈ আছোঁ আপোনালোকে খেতি কৰক আজি মই হাতিমে আপোনালোকৰ লগত যে কথা পাতি আছোঁ আজিৰ এই ভিডিঅ'টোত মই যে আজি কৈ আছোঁ কালি মই নাথাকিবও পাৰোঁ অইন এজনক ক'ব পাৰে কিন্তু মই যিখিনি কথা মোৰ ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নহয় বেলেগে একেবাৰে এ টু জেড নক'বও পাৰে আজিকালি চাওক আজিকালি ইউটিউবত কথাখিনি মানুহে বিশ্বাস নকৰা হৈ গ'ল কিন্তু মই যিখিনি কথা কৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মোৰ কথাখিনি আশা কৰোঁ মোৰ কথাখিনিৰ ওপৰত যদি বেছ কৰি আপোনালোকে খেতি কৰিব পাৰে নহয় আপোনালোকৰ 100% ছাকচেছ হ'ব পাৰিব আপোনালোকে আৰু এটা কথা কৈছোঁ লুব্ৰিঅ দাহাত পকেট চিমোডিছ এইবিলাক কিন্তু জিকা খেতিৰ বাবে বৰ ভাল ইনচেক্টিচাইড এইবিলাক পোকে নানান ধৰণৰ ডিষ্টাৰ্ব কৰি থাকে আৰু এটা কথা কৈছোঁ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ দানা ঔষধ কিবা বিধান লাগা হৈছে বা লগাম বুলি ভাবিছে আপোনালোকে উন্নত জাতৰ খেতিৰ গুটিবিলাক বিচাৰি পোৱা নাই তেনেহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত থাম্বনেইলত দিয়া নাম্বাৰ সংগ্ৰহ কৰি কিনে আপোনালোকে ফোন এটা মাৰিবচোন মই আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি আৰু আপোনালোকে যেতিয়া সময় পাব তেতিয়াই ফোন মাৰিব মই আপোনালোকৰ লগত কথা পাতিম কেনেকৈ খেতি কৰিব লাগে বহুতে মোৰ ওপৰত বেছ কৰি কিন্তু খেতি কৰিও আছে বহুতে কিন্তু বহুত টকা উপাৰ্জন কৰিও আছে এই চাওক সন্মুখতে আহি আছে আমাৰ ফুলকবি বন্ধাকবি ওলকবি গাজৰ মূলা এইবিলাকৰ বীজ উন্নত ধৰণৰ বীজ আমি খেতিত পচাব লাগিব লগাব লাগিব লগাই কিনে আমি কি কৰিব লাগিব ভাল জাতৰ চব্জি আমি উৎপাদন কৰিব লাগিব এনেকৈ আমি টকা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা আমি বিচাৰি পাব লাগিব চাওকচোন ইমান গৰম ইমান উত্তাপৰ মাজতো খেতিয়কে কি পয়নাকাৰে সাৰ দি আছে কিন্তু ইয়াত কিন্তু ব্ৰইলাৰ গু ছাগলীৰ গু আৰু DAP আৰু ইউৰিয়া দি কিনে বস্তাত ভৰাই থোৱা আছিল তাৰপিছত এনেকৈ চাৰিওফালে ৰাউণ্ড কৰি দিয়া হৈ আছে চাব এসপ্তাহৰ ভিতৰত গছৰ যিটো গ্ৰোথ হ'ব লাগে এই খেতিটোত আপোনালোকে গছৰ কিন্তু ভাল এটা চেহেৰা দেখা পাইছে তথাপিও খেতিয়কে চাওক কিমান কষ্ট কৰি দিয়া আছে চাব এসপ্তাহৰ পিছত লাগিলে মই পুনৰাই আপোনালোকক ভিডিঅ' এটা আপডেট দি দিম তেতিয়া এই খেতিৰ ভিডিঅ'টো আপোনালোকে যেতিয়া চাব নহয় তেতিয়া আপোনালোকে নিজে অনুভৱ কৰিব যে খেতি আজি যেনেকুৱা ৰং আছে বেলেগ দিনা আৰু নাথাকে উন্নত ধৰণৰ হৈ যাব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব যদি চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মই আৰু বিশেষ আলোচনা নকৰোঁ যিখিনি কথা কৈছোঁ আপোনালোকৰ নিশ্চয় কামত আহিব সেই কামনা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ